Hi friends, সকল সঞ্জনা স্পেশাল ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি ঠাণ্ডা বতৰ ভাবিছো কিবা এটা খাওঁ বুলি গৰম গৰম তাৰপিছত ভাবিলো মটৰকে তিয়াও ঘুগুনি খাম। এতিয়া মটৰ তিয়াই থৈছো আৰু এইফালে ৰিটক পঢ়াই আছো। আজি দিনত নুহুলে আচলতে দিনত ইটো কৰোঁতে ময়ো হুলো, কিন্তু মই ইয়াক স্কুলৰ পৰা আনি খুজিলোঁ। তাৰপিছত উঠি মেলি ইয়াক খুৱাই মেলি তাৰপিছত এতিয়া পঢ়িব দিছোঁ। সন্ধিয়াকেতো সোনকালে টোপনি ধৰিব, কাৰণ আজি দিনত সি নুহুলে। তো এতিয়া সি বোলে নপঢ়ে, বাহিৰত খেলিব লাগে। সেইবাবে এইফালে সি কান্দি আছে, কান্দি কান্দি পঢ়ি আছে আচলতে। আৰু ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকক। আগলৈ কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাই আছোঁ। অকণমান দেৰি পঢ়াই ল'লোঁ, কান্দি কান্দি যেনে তেনে অকণমান পঢ়িলে বাৰু। তাৰপিছত মনটো বোলো ভাল লগাওঁ, মনটো ভাল লগাবলৈ তাৰ ভনীয়েকৰ মাকলৈ ফোন কৰি দিলোঁ যে তাইক অকণমান পঠিয়াই দিয়কচোন, ইয়াৰ লগত খেলিব। পঠিয়াই তাৰপিছত তাই আহিলে, এতিয়া দুটাই খেলি আছে ধুনীয়াকৈ। এয়া ঘৰৰ অৱস্থা, দুটাই অৱস্থা কৰিছে আৰু। আমাৰ কিউটি পাইজনী এজনী, আমাৰ কিউটি পাই হয় নাই? তোমাৰ নামটো কৈ দিয়াচোন, তোমাৰ নামটো কৈ দিয়া। নিহাংচি। অঁ, ধুনীয়া নাম দেই। তোমাৰো ধুনীয়া নাম দেই। তোমাকো চুমা এটা খাওঁ চাওঁ। তোমাকো লাগিব। দুটা খেলি থাকা যোৱা। ঠিক আছে, তেতিয়াহ'লে আগলৈ মোৰ ভিডিঅ'টো কণ্টিনিউ চাই থাকক, স্কিপ নকৰি মোৰ ভিডিঅ'টো চাই থাকক। কি কৰি কি নকৰোঁ সকলোখিনি দেখাইছোঁ। আৰু এই মাক আহিব এতিয়া নিবলৈ। আচলতে বহুত দেৰি হ'ল খেলাৰ হেঁতি। এতিয়া দুইটাকে ভুজিয়া খাবলৈ দিছোঁ, আৰু এনেকৈ লগত দিলে দুইটাই বহুত ভাল পায়। দুইটাই কেতিয়ানো খালে শেষ কৰিলে গমেই নাপায়। আমি এতিয়া চাহ খাবলৈ বহিছোঁ, আৰু দুইটাকে চাই চাই এইখিনিতে বহিলোঁ। আৰু দুইজনীয়ে বহুত কথা পাতিলোঁ আৰু ৰীলো বনালোঁ। ৰীল বনাওঁতে এহেঁত দুটা ইমান আমনি কৰিলে, তথাপিতো বনালোঁ বাৰু। আপোনালোকক নিশ্চয় দেখাম। কোন আহিছে ৰি? অ' বৰষুণ দিছে? তোমাক দেখিয়ে গম পাইছোঁ। তিতিলো বোলে চাহ আৰু পকৰি খাইছোঁ, বনাই দিলোঁ, এয়া খাই আছে। মই আচলতে চাহ লগৰীজনী আহিছিলে যে তেওঁৰ লগত খালোঁ, আৰু নাখাওঁ কৈছোঁ। অকলে অকলে মাৰি আছে আৰু পকৰি। টমেটো চচ আছিলে লৈ ল। আৰু ৰিতৰ টোপনি ধৰিছে, মই কৈছোঁ তুমি শুই থাকাকৈ। কি কৰিছে আৰু মোবাইল চাই আছে। ৱা, পাপা আহিলে বুলি মোবাইল চাবলৈ লাগি গ'লা তুমি? হা, চবকেইটা যাব আৰু মোবাইল চাই চাই। ভাত বনাইছে? পাপা বোলে ভাত বনাইছে। ক'ত? অঁ, হয় দে, পাপা ভাত বনাইছে। সি মোক দেখাবলৈ আহিছে, পাপা বোলে ভাত বনাইছে। ফ্ৰেণ্ডসকল, আজি ঠাণ্ডা বতৰ, ভাবিলোঁ ৰুটি খাওঁ। ৰুটি ন, পুৰি আৰু মটৰ ঘুগুনি। এয়া এইফালে মটৰ ঘুগুনি মিষ্টাৰে বনালে, আৰু পুৰি মই বনালোঁ।
এফালে খালেই এতিয়া আমি চিনেমা চাই আছোঁ আচলতে বাহুবলী দি আছে আৰু বাহুবলীখন যিমানেই চাই থাকোঁ আমনি নালাগে চ' মিষ্টাৰে লগালে দিনটো বাহুবলী চ' ময়ো বোলো চাওঁ লগতে বহি ল'লোঁ আৰু কাইলৈতো ডিউটি নাই ইয়াৰ স্কুলো নাই চ' সেইকাৰণে চাই আছোঁ আৰু কালি দেৰিকৈ উঠিলোঁ একো নাই ভিডিঅ' ইটো টিভি নাচায় ই মোবাইল বাপেক অহাৰ পিছত আৰু হৈ গ'ল আৰু তাৰ মোবাইলটো তাৰেই আৰু তেতিয়াহ'লে মোৰ ব্লগটো ইমানতে সামৰিলোঁ আৰু দীঘলীয়া নকৰোঁ আৰু ব্লগটো ছুটি হ'ল কিন্তু নিশ্চয় আপোনালোকে ভাল পাব মই জানিছোঁ মোৰ বিশ্বাস আছে আপোনালোকে ভাল পাব বুলি আৰু ঠিক আছে তেতিয়াহ'লে গুড নাইট আৰু কমেণ্ট কৰি জনাবচোন মোৰ ব্লগটো কেনেকুৱা হ'ল আপোনালোকে কমেণ্ট চমেণ্ট নকৰে বুলি দুখ লাগে প্লিজ কমেণ্ট এটা কৰিব যে কেনেকুৱা লাগিলে জনাব ভাল বেয়া যি হয় আৰু ঠিক আছে তেতিয়াহ'লে বাই বাই গুড নাইট কোৱা Cinema Memang Guru Brown.